কাৰণ এতিয়ালৈকে আমি পোৱাই নাই যায় আমি যে কি ৰাস্তা বিচাৰি আহিছোঁ থাকোঁ দেই ভাই এইটো চাওক নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ আজি আপোনালোকক কোনো এক্সপেৰিমেণ্ট নেদেখোঁ আজি আমি এঠাইলৈ যাই আছোঁ এয়া মোৰ বন্ধু এয়া পৰাগ আছে মোৰ লগত আমি এতিয়া যাই আছোঁ ধলপুৰ আপোনালোকে নিশ্চয় নাম শুনিছিলে ধলপুৰ আৰু আমি তালৈকে যাই আছোঁ মানে ঠাইখিনি বোলে খুব ধুনীয়া সেয়ে আমাৰ ইচ্ছা গ'ল আৰু আমি তালৈকে যাই আছোঁ আৰু আমি যাই আছোঁ এয়া চাইকেল লৈ আপোনালোকে চাই থাকিব পাৰে এয়া আমি ঘৰৰ পৰা ওলাইছোঁ তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আমিও ভালদৰে চিনি নাপাওঁ কিন্তু আমি গুগল মেপৰ সহায়ত যাম বুলি ভাবিছোঁ আৰু কি হয় গুগল মেপে আমাক কিদৰে লৈ যায় সেইটো গুগল মেপৰ ওপৰতে আৰু ভৰসা বতাহ বলি আছে আমি ইয়াতে ভাবিলোঁ অলপ ৰৈ যাওঁ আমি ব্ৰহ্মপুত্ৰৰ মাথাউৰি কাষে কাষে আহি আছোঁ আৰু এয়া দেখুৱাইছোঁ এয়া ব্ৰহ্মপুত্ৰৰ মাথাউৰি আমি এতিয়া আৰু অলপ ৰৈ কিনে আমি গুগল মেপত চাই লওঁ আমি ভালদৰে নাজানো যিহেতু এয়া মোৰ পিছফালে আছে ব্ৰহ্মপুত্ৰৰ মাথাউৰি এবাৰ যাব নেকি আহক এবাৰ ওপৰলৈ যাওঁ আহক এয়া ব্ৰহ্মপুত্ৰৰ মাথাউৰিৰ ওপৰত মই আৰু আপোনালোকে দেখিছে এইটো ৰাস্তাটো তলতে ৰাস্তাটো আৰু ইয়াতে আছে ব্ৰহ্মপুত্ৰৰ খুঁটি আছে আৰু চাই থাকিব আমি মানে আমাৰ অৱস্থা বেয়া এইটো দেখিছে নদী সৰু নদী এতিয়া এইটো ইটোৰে পাৰ হওঁ নে আমি কোনটোৰে পাৰ হওঁ মানে বহুত নদী আছে এইখিনি এতিয়া আমি তাৰমানে ধৰিব পৰা নাই মানে এটা নদী পাৰ হ'লেই পাম নে দুটা নদী পাৰ আমি গুগল মেপত চাই আহিছিলোঁ কিন্তু গুগল মেপে আমাক ধোকা দি দিলে মানে বন্ধু বান্ধৱীসকল আমি আকৌ যি ঠাইত আহিছিলোঁ আমি মানে ঘূৰিলোঁ আমাক এজন দাদাই ক'লে যে এখন দলং আছে দলংখনেৰে যাব লাগিব মোৰ চাইকেলৰ ছিটটো কিছু বেয়া হৈ গৈছে মানে ঘূৰি থকা হৈছে লৈ যাব আমি এতিয়া আকৌ ঘূৰিছোঁ নদীৰ কাষে আৰু এইখন দলং চাই ল'ব মানে আপোনালোকে দেখা নাপাব এতিয়া মই অলপ মানে মোৰ ছিটটো অলপ বেয়া হৈছে চাইকেলখনত লুজ হৈ গৈছে টাইট কৰিব লাগিব টাইট কৰা একো যোগাৰ নানিলোঁ হ'লেও মানে একবাৰ চাব লাগিব আৰু এইটো নদী আৰু এয়া আমি নদীৰ মাজত আছোঁ দেই ইয়াৰ পাছত আমি এখন দলং পাম বাঁহৰ দলং আমি আকৌ ঘূৰি আহিছোঁ এতিয়া আমি দলংখন দেখিছোঁ মানে এইখন কি ডাঙৰ জাল আৰু এতিয়া আছোঁ আমি এখন সৰু দলঙৰ ওপৰত আৰু এইটো এটা সৰু নদী আৰু ইয়াত ডাঙৰ ডাঙৰ জাল পাতি থোৱা এয়া চাওক না কি ধুনীয়া খেতি ইয়াতে কি ধুনীয়া কিহৰ খেতি কৰিছে নাজানো কিন্তু কি ধুনীয়া খেতি
আমি এতিয়াও পোৱাই নাই আহি, কিন্তু দেখিছোঁ এইখন পাহাৰ। আমি পাবলৈ আৰু বহুত নাই, মানে ৰাস্তাটো যথেষ্ট বেয়াটো পথাৰৰ পিনেহে যায়, মানে ইয়াত কিহৰ খেতি কৰিছে না, ইয়াত কিন্তু যথেষ্ট খেতি দেই। চাওক না পিকচাৰ মানে কিমান ভাল লাগিব পাৰে। ফেৰী ঘাটত ৰখি আছোঁ আৰু ফুটফুটি ঘাট পাব, এখন ফেৰী নহয় ফুটফুটি ঘাটত ৰখি আছোঁ। এখন আমাৰ এৰি থৈ গ'লহে, এয়া এখনে আমাৰ এৰি থৈ গ'ল, আৰু এখনে আমাৰ এৰি থৈ গ'ল। এতিয়া আমাৰ নিব ফেৰী নাই, মানে আমি ফুটফুটি ৰখোতে বহুত টাইম লাগি গ'ল। মানে আমি এখন ফুটফুটি আহি নাপালোঁ অলপ সময়ৰ কাৰণে। এতিয়া মানে সেইফালে মানুহ নোহোৱালৈকে মানে আমাক নিনিয়ে, আমাক নিব নাই। এইফালে মানে ফুটফুটি এখনেই আছে, সেইখন বেয়া হৈ আছে। ফাইনেলি এখন আহিছে আৰু আমি চাই আছোঁ ফুটফুটি লৈ আহি আছোঁ। দুখন আহিছে ভাই, মানে আমি সেইখনতে যাম, আমি সেইখনত যাম বুলি আহিছোঁতো। এতিয়া আহিছেতো দুখনকৈ আহিছে, আমি প্ৰায় আধা ঘণ্টামান ৰখিলোঁ এখন ফুটফুটিৰ কাৰণে। এয়া চাব, যাবনে এতিয়া? আমি এনেই উঠিয়ে থাকোঁ। ফাইনেলি আমি আহি পালোঁ ফুটফুটি ওচৰ, আৰু ফুটফুটিত উঠি আছোঁ। চাওক পৰাগে ফুটফুটি ফটো মাৰিব লাগে বোলে, মই মাৰি আছোঁ দে ফটো মাৰি আছোঁ। এয়া এয়া ষ্টাৰ্ট দিলে আমাৰ এৰোপ্লেনখন, আৰু চাই লওক আহি আমি ফুটফুটিত উঠিও মানে পানী খুজিব লাগিব এতিয়া। বেয়া অৱস্থা হৈ গ'ল, মানে আমি গোটেই ভিজি গ'লোঁ। আমি আমি গম পোৱা নাই, মানে আমি নামি গ'লোঁ তাতে গোটেই ভিজি গ'লোঁ আৰু এয়া আকৌ লৰাই
ধুনীয়াকৈ জিৰণি লৈছোঁহি তাক মাৰি আছে সেইটোৱে মোৰ অলপ বেয়া লাগি আছে মানে গ'ল ইয়া মৰিয়া চাওঁ ইয়াক দে সিজি গিছি চাওঁ মোক চাওঁ সেয়ে মই আহালৈকে আৰু মোৰ এতিয়া নামিবৰ কাৰণে ভয় লাগিছে যথেষ্ট মানে সোমবাৰে বোলে ইয়াত মানুহ যথেষ্ট হয় কিন্তু আমি আহিছোঁ আজি মঙলবাৰ হোৱাৰ হেতুকে মানুহ বহুত নাই হ'লেও মানে মানুহ বহুত নাই যদিও মানে আমি মানুহ বহুত নোহোৱাৰ কাৰণে আমি আহোঁতে বস্তুখিনি গোটেইখিনি আমি চাবৰ কাৰণে সক্ষম হৈছোঁ বহুত থাকিলে মানে অলপ অসুবিধাও হয় দিয়কচোন চাওক আমি এই মেইন ঠাইখিনি পাইছোঁ সেই আপোনালোকে নিশ্চয় ডিম্পুদাৰ ভিডিঅ'ত পাইছিলে সেই ঠাইখিনি আমি পাইছোঁহি সেইখিনি এইখন বোলে ভীমৰ ঠাল চাই লওক কি ভীমৰ ঠাল খেলা এইটো শিলটো আৰু এইটো গুহাটো চাব নেকি গুহাটো ভিতৰত সোমাই নাযাওঁ মোৰ ভয় লাগে খাজানা বিচাৰি গ'লে পালোঁ হয় মেপখন পালি হ'লে কিবা এটা অহা সোমবাৰে ইয়াত ডাঙৰ এখন মেলা হ'ব সেই মানে পূজা হ'ব আৰু সেয়েহে ইয়াত বহুত কিছুমান যোগাৰ জাতি কৰি আছে বন্ধু বান্ধৱীসকল আমি ইয়াত বহুত সময় ৰ'ব নোৱাৰোঁ কাৰণ আমাৰ ঘৰ যিহেতু ইয়াৰ পৰা বহুত দূৰ সেয়ে আমি সোনকালে ঘৰ পাব লাগিব সেয়ে আমি এইখিনিতে এতিয়া ঘৰলৈ যাম আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টা বটনটো দবাই দিব জয় আই অসম আৰু আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এটা কথা কওঁ যে আপোনালোকে যাতে এনেকুৱা স্থানলৈ আহিলে মানে ইয়াত আপোনালোকে যাতে প্লাষ্টিকৰ বস্তুবোৰ মানে যিবিলাক পানীৰ বটলেই হওক বা চিপছৰ পেকেট এইবোৰ যাতে আপোনালোকে য'তে ত'তে নেপেলায় মানে ডাষ্টবিন ব্যৱহাৰ কৰে সেয়ে আপোনালোকে নিশ্চয় দেখিছে কিদৰে ইয়াত বহুত প্লাষ্টিক আছে যথেষ্ট প্লাষ্টিক আছে এইটো আপোনালোকে নিশ্চয় নকৰিব আৰু মই আপোনালোকৰ ওচৰত এইখিনিকে বিচাৰিছোঁ আপোনালোকে যাতে এইটো নকৰে